আবেলি চাহকাপৰ লগত খাবৰ কাৰণে এটা পিঠা বনালোঁ পালেং শাক আৰু চাউলৰ গুড়া দি। ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, আহকচোন। নমস্কাৰ, প্ৰিয়ম জানবীৰ ব্লগ এণ্ড ৰেচিপিলৈ সকলোকে স্বাগতম জনাই পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অলপ পালেং শাক মিহিকৈ কাটি লৈছোঁ, অলপমান মান ধনিয়া, এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। এতিয়া এই কাপটোৰে 1 কাপ চাউলৰ গুড়াখিনি আগতেই খুন্দি ৰ'দত শুকুৱাই থোৱা। চাউলৰ গুড়া খুন্দি ৰ'দত শুকুৱাই থ'লে বহুত দিনলৈ আটাৰ নিচিনাকৈ ৰাখিব পাৰি। এতিয়া ইয়াত প্ৰয়োজন অনুসৰি অলপ নিমখ, আধা চামুচ হালধি প্ৰয়োজন অনুসৰি আৰু অলপমান জলকীয়াৰ গুড়া ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াত অলপ পানী দি লৰাই এটা ঘোল বনাই ল'ম। এনেকুৱা জোখত বনাই ল'লোঁ, পাতলকৈ ল'ব লাগে। পালেং শাকখিনি আৰু কাটি ৰখা পিঁয়াজ, মান ধনিয়াৰ পাতকেইটা ইয়াত দি মিলাই ল'লোঁ। গৰম হ'বৰ কাৰণে গেছত টাৱা এখন পাতি দিলোঁ। এতিয়া গৰম হোৱাৰ লগে লগে অলপ ৰিফাইন অইল ইয়াত দিলোঁ। বনাই ৰখা ঘোলটো এহেতা ইয়াত দি এনেদৰে লৰাই দি 2 মিনিটৰ কাৰণে গেছৰ ফ্লেমটো ল' কৰি ঢাকি দিম। 2 মিনিটৰ পাছত ঢাকনখন গুচাই দিয়াত এনেকুৱা হৈছে। এতিয়া এইটো লুটিয়াই আকৌ 1 মিনিটমান ৰাখি দিম। বাকী থকাখিনিও এনেধৰণৰ বনাই ল'লোঁ। খুব কম সময়তে খুব কম কষ্টৰে এনেদৰে বনাই খাব পাৰি। ৰাতিপুৱা ব্ৰেকফাষ্ট হিচাপেও এই পিঠাবিধ বনাই খোৱা হয়। আমি গাঁৱলীয়া ভাষাত ইয়াক পানী পিঠা বুলি কওঁ, কিছুমানে খোলা চাপৰি পিঠা বুলিও কয়। আপোনালোকে কি বুলি কয় মই নাজানো। এয়া হৈ গ'ল খাৱাৰ উপযোগী। ধন্যবাদ। যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব।